এই জগদ্ধাত্ৰী পূজাৰ প্ৰতিমা আনিব আমাৰ ইয়াতে জগদ্ধাত্ৰী পূজা আৰম্ভণি হ'ল আৰু আমি প্ৰতিমা চাবৰ কাৰণে এতিয়া ৰখি আছোঁ ৰাস্তাত যাম আৰু আজি বতৰটোও ভাল নহয় বৰষুণ দিব আৰু বেয়া হৈ আছে তো এতিয়া ৰাস্তা আহিলোঁ ৰখি আছোঁ আৰু প্ৰতিমা আহি পাব এইফালেদি অলপ টাইম লাগিব আৰু ৰখি আছোঁ এইখিনিতে এতিয়া প্ৰায় আধা ঘণ্টামান ৰখিলে কিন্তু প্ৰতিমা আহিয়ে পোৱা নাই এতিয়া বহুত ঠাণ্ডা তো চুৱেটাৰটো পিন্ধি লওঁ বুলি ঘৰৰ ভিতৰতে আহিলোঁ আৰু তো গাইস আমার যাবে এসি তো ফাইনেলি বহুত টাইম ৰখাৰ পিছত প্ৰতিমা আহি পালে প্ৰতিমা চালোঁ এতিয়া গ'ল আৰু প্ৰতিমা আমাৰো হৈ গ'ল এতিয়া আমি সকলোৱে মিলি চাওমিন খাই আছোঁ পিছদিনা ৰাতিপুৱা তো আজিৰ পৰা জগদ্ধাত্ৰী পূজা আৰম্ভণি আজি হ'ল বেলবৰণ প্ৰথম দিন হাতী গতিকে আজি মানে হাতীলৈ প্ৰচেছন কৰিব আৰু কেতিয়া কৰে ভালকৈ ঠিক হোৱা নাই যেতিয়া আহে আপোনালোক দেখাই দিম বাৰু আঙুলি টামান চুই নে মধু আজি মানে আমাৰ দেউতাহঁত আহিব সেইকাৰণে অলপ কাম কৰি আছোঁ এতিয়া চাফা কৰি লওঁ গোটেইখিনি অলপ দেৰিকৈ আহিব গধূলিকৈ A few minutes later. আৰু ইফালে দেউতা অলপ কাম কৰি আছে কি আনলি গাখীৰ আমুল কুল কুল আৰু মোবাইল আহি গেল আলু আৰু আজি হাঁহৰ মাংস দেখাম দিলীপ দাস পাতে তাস তাস দিলীপ দাস দাস পাতে তাস তাস দিলীপ দাস দাস তাস দাস তাস কি হল এতিয়া কি হল দিলীপ দাস দাস পাতে তাস তাস দিলীপ দাস দাস এই দুটা খানা হ'ব এটা নহয় দুটা বনে লাগতি দিয়া চবকে চাহ দিলোঁ এতিয়া ময়ো খাই লওঁ ৰাতিপুৱাৰ পৰা খোৱা নাছিলোঁ একো এইফালে মই পিছফাল তোলা শাৰী কৰি দিলে সিহঁতে হাঁহ বাচি পেলাই এই পৰিস্থিতি হৈছে ভাজা কৰি থকা নাই এতিয়া মাছ ভাজি আছোঁ লাহে লাহে ভাত বনাই আছোঁ আৰু তো এতিয়া প্ৰচেছন কৰিব হাতী আহি আছে আমিও ওলাই আছোঁ আৰু মধু আৰু মই যাওঁ বুলি ভাবিছোঁ অলপ বেছি নাযাওঁ আৰু অলপ যাম তো ফাইনেলি গাই যেতিয়া আহি গ'ল হাতী বহুত টাইম ৰখি ৰখি ফাইনেলি আহিল আৰু আপোনাক দেখাই আছোঁ ৰ'ব আহি অলপ সময় পিছত ফাইনেলি প্ৰচেছন কৰি ঘৰ আহি পালোঁ বেছি দূৰ নগ'লোঁ আৰু বহুত ৰ'দ দি আছে সেইকাৰণে আহিলোঁ সোনকালে আহি পালোঁ আৰু মধু আৰু মই এতিয়া অলপ বজাৰ কৰি আহোঁ ৰঙিয়াৰ পৰা দেউতাহঁত আহিব যিহেতু অলপ কিবা কিবি বজাৰ লাগে আৰু বাবুৰ কাৰণেও আজি কাপোৰ এযোৰ লৈ আহিম সেইকাৰণে যা আৰু গাড়ীত বহিলোঁ এতিয়া তো এতিয়া আমি বাবুৰ কাপোৰ কিনিবৰ কাৰণে চাইল্ড লাইফত আহিছোঁ দেখাই আছোঁ আপোনালোক কি কি কাপোৰ লওঁ
আৰু ইয়াতে মানে ডাঙৰৰ কাপোৰ নাপায়, অকল সৰু ল'ৰা ছোৱালীৰে কাপোৰখিনি পায় আৰু বেলেগ কাপোৰ হেণ্ডালো যায় নেকি না পাহাৰতে দি যাবা তো ফাইনেলি বাবুৰ কাৰণে কাপোৰ লৈ ললো এইযোৰ কেনেকুৱা লাগিছে জনাব আপোনালোকে ৰাস্তাটো এতিয়া মধু আৰু মই চিৰা খাই লওঁ কৃষ্ণহঁতে নাখায় আৰু এতিয়া আৰু ইয়াৰ পৰা ঘৰ আহি পালোঁ সি মাত্ৰ বজাৰ কৰিলোঁ বহুতখিনি আপোনালোকক চব দেখাই থকা নহ'ল আৰু অলপ সময়ৰ পিছত দেউতা ৰঙীয়া পালে সেইকাৰণে কৃষ্ণহঁতে আনব যাব ওলাইছে আৰু বাবুৰ কাপোৰটো সৰু হৈছিল আৰু চেঞ্জো কৰিব তো দেউতা আধা আহি পালে এতিয়া চাহ দিছোঁ খাবলৈ খাই আছে চাহ এতিয়া গোটেইবিলাকে লগ লাগি আমি ভাতখিনি বনাই লওঁ কৃষ্ণ মাংস বনাব মা আছে সুকুমাৰে পনীৰ বনাব মধু হেল্প কৰি দি আছে আৰু গোটেইখিনি চবেই বনাই আছোঁ টিকলো আছে এতিয়া বনাম হাঁহৰ মাংস পিঁয়াজটো এই দিলোঁ আৰম্ভ হৈ গ'ল আমাৰ এতিয়া আমাৰ পনীৰৰ কাৰণে যোগাৰ কৰি আছে পনীৰ বনাব আৰু বেঙেনা ফ্ৰাই কৰিব বেচনেদি ফ্ৰাই কৰিব A few minutes later. মাংস ভাজিটো কমপ্লিট হ'ল আমাৰ পানী দিলে আৰু হৈ গ'ল মাংস হাঁহৰ মাংস আমাৰ হাঁহৰ মাংস ৰেডি এতিয়া আছে পনীৰ সুকুমাৰে পনীৰ বনালে বহুত টেষ্টি হৈছে খাই চালোঁ মই অকণমান এতিয়া সকলোকে ভাতটো দি লওঁ তাৰপিছত পূজা চাব যাম আৰু সেইকাৰণে অলপ জল্দি দি আছোঁ ভাতটো এক ঘণ্টা পিছত এতিয়া আমি পূজাত যাওঁ ডেন্স প্ৰতিযোগিতা আছে চাই আহোঁ এবাৰ মা মই মধু গোটেইকেইটা ওলাইছোঁ সঞ্জয় হৈছে বোলে 4টামান ডেন্স খেল হৈ আছে ফাংচন চাই বহুতেই ভাল লাগিল এতিয়া আমি ঘৰত গৈ আছোঁ আহিপালোঁ ঘৰত এতিয়া যাওঁতে ভাত খাই যোৱা নাছিলোঁ এতিয়া খাই লওঁ ভাতটো বাকীবিলাকে খাইছে ফুলেও বাকী কৃষ্ণ অহা নাই তাত দেৰি হ'ব মই খাই লওঁ অকল সপ্তমীৰ দিনাখন আজি মানে দেউতাহঁতে ৰাতিপুৱাই পৰা কামত লাগি গৈছে আৰু কাম কৰিব মানা কৰিছিলোঁ তথাপিও বহি নাথাকে আৰু কাম কৰি আছে অলপ বাবু আৰু আজি সপ্তমী পূজা আজি ক'ৰবাত যোৱা কথা আছে ক'ত যাওঁ ঠিক হোৱা নাই ভালকৈ গ'লে আপোনালোকক দেখাম বাৰু আৰু ইয়াতে নাটক আৰু নামো আছে আজি চাওঁ কি কৰোঁ যাওঁ নে নাযাওঁ অলপ মাছ লৈ ল'লোঁ দেউতাহঁতো আছে কালি গাঁৱৰ ঘৰত যাম বুলি ভাবিছোঁ ৰ'বা যদি আকৌ অসুবিধা নহয় ভাত বনাই আছোঁ দেউতাহঁত যাব আজি কৈছিলোঁ কিন্তু নাথাকে আৰু কাম আছে কিবা কিবি কাৰণে দেউতাহঁত যাব ওলাল এতিয়া দেখাই আছোঁ মনটো বেয়া দেউতাহঁত যাব ওলাল এতিয়া যায় আৰু
গধূলি 7 বজাত আৰু এতিয়া আমি অলপ পূজা চাই আহো মধু মই কৃষ্ণ কুমাৰ গোটেইকেইটা যাওঁ আমি আহিছোঁ কণীয়াৰ পূজা চাবলৈ আৰু আজি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ ফাইনেল মেটচ আছে তো পৰ্দাত দেখাই আছে আজি পূজাত সৰু সৰু লাগে নুঠুমই নে নুঠুত তইতো নাখা কৰিলো অলপমান তই লাষ্টত খাবি দেই তুমি খাবা না আমি পূজা চাই ঘৰলৈ যাই আছোঁ এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ বাকী আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো চাই লাইক ছাবস্ক্ৰাইব কৰি দিব